বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 দিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো 2 দিনতে এডভাৰটাইজ ওলাব বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 দিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো 2 দিনতে এডভাৰটাইজ ওলাব ঠিক আছে বাবা বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টিয়ে আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ